ঐ ভণ্টি, তোৰ ওলাই হোৱাই নাই নেকি? মীনাক্ষী আহি ৰৈ আছেহি। গৈছো, তাইক ৰ'বলে ক। শুনা, তোমাক কথা এটা কওঁ। কোৱা। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, মই তোমাক কেতিয়াও এৰি নাযাওঁ। হাজাৰ বাধা আহিলেও মোৰ এই মৰমৰ মাজতে ৰাখিম। চা ভণ্টি, তোৰ বাহিৰেতো আৰু মোৰ কোনো নাই, আৰু তয়ে যদি এনেকুৱা কৰ, তোক লৈ মোৰ বহুত আশা আছে জান। সৰুৰ পৰা তই কি অভাৱ পাইছ ক? ভাই, গেম খেলিলেহে গম পাবি আচল মজাটো। বাদ দে এইবিলাক, আজি টাউন যাবি নেকি সেইটো ক। আৰে মই নাযাওঁ, মোৰ সৰু কাম এটা আছে। মই সঁচাকৈ কৈছো প্ৰাঞ্জল, দাদাই মামাহঁতৰ ঘৰত থাকি পঢ়াৰ কথা কৈছে, কিন্তু মই তোমাক এৰি থাকিব নোৱাৰো। ময়ো নোৱাৰো তোমাৰ অবিহনে। মোৰ সকলোবোৰ তোমাৰ অবিহনে শূন্য দাজানা।